বন্ধু বান্ধৱী সকল আপোনালোকৰ ওচৰলৈ আজি এটি বৰ ধুনীয়া ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টি অসমৰ এটি পৌৰাণিক মন্দিৰ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ। ভিডিঅ'টি চাই কেনে পায় কমেন্ট কৰি জনাব আৰু লগতে লাইক কৰিব নাপাহৰিব। ৰ'ব বন্ধুসকল, সাবস্ক্ৰাইব কৰিব পাহৰিলে নেকি বাৰু? বলকচোন বন্ধু বান্ধৱী সকল, আজি আমি মা ভৈৰৱী মন্দিৰ দৰ্শন কৰো। মা ভৈৰৱী মন্দিৰৰ পৰিৱেশটো খুবেই ধুনীয়া। প্ৰকৃতিৰ মনোৰম পৰিৱেশত মা ভৈৰৱী মন্দিৰৰ এই পবিত্ৰ স্থান। কিছু সামগ্ৰী দোকানখনৰ পৰাই লৈলো। দাদা, ধূপ আৰু পূজাৰ সামগ্ৰী দিয়কচোন। কেইটকা দিব লাগিব দাদা? লওক। ধন্যবাদ দাদা। পাহাৰৰ খটখটিবোৰ বগাই বগাই আমি ভৈৰৱী মন্দিৰ পামগৈ। খটখটিবোৰ এখোজ এখোজকৈ আগবাঢ়ি গৈ থাকোঁতে এনে লাগে যেন মনৰ এটি এটি স্তৰ পবিত্ৰ হৈ গৈ আছে। আহকচোন জানো মা ভৈৰৱী মন্দিৰৰ বিষয়ে আৰু কিছু কথা। ভৈৰৱী মন্দিৰ তেজপুৰ নগৰৰ নতুন অলিবাৰীত ব্ৰহ্মপুত্ৰ নৈৰ নিচে কাষত এটি টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূৰ্বে থকা এই মন্দিৰ স্থানীয়ভাৱে মাইথান বুলি জনা যায়। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় 6 বিঘা। মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। খণ্ড সিঁচৰিত হৈ পৰি আছে। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিত্যও পূজা অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দাপৰ যুগত বান ৰজাৰ জীয়ৰী উষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল। ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা বাবে মা ভৈৰৱী
ওলালোঁ। ধন্যবাদ।